Is busy with their professional life and we must follow an ideal. My previous speaker also already told about the experience uh, with an ideal. So I like to share one of my blessings or experience with Baweda. So after passing MBBS, I was preparing of specialization. So first time I got rank about 12,000. So I was very depressed and I went to Devar and take guidance of Bawada. So Bawada এনেকুৱা কিছুমান কায়দা শিকাই দিলে so তেওঁ যেনেকৈ মোক ক'লে তো মই তেনেকৈ ফ'ল' কৰিছোঁ ফ'ল' কৰি এনেকুৱা লাগিছে যে মই মোৰ কাৰণে নপঢ়োঁ মই যে আশীৰ্বাদটো ল'লোঁ মই যে ব্লেছিংছটো ল'লোঁ এটা মোৰ কাৰণে নহয় মই তেওঁৰ কাৰণেহে পঢ়িম তেওঁৰ কথাটো যাতে 100% ঠিক থাকে চ' মই তেনেকৈ তেওঁক খুচি কৰাৰ কাৰণে যেতিয়া পঢ়িলোঁ তো ছেকেণ্ড টাইম মোৰ বহুত ৰেংক ভাল আহিল আৰু মই কেতিয়াও কল্পনা কৰা নাছিলোঁ যে এনেকুৱা এখন মেডিকেল কলেজত মই পাম চ' I got rank about 200. So, মই এটা বৰ্তমানে কলিকতা IPGM or কলকাতা মই ইমান এক্সপিৰিয়েঞ্চ নাছিল তেতিয়া যে IPGM or কলকাতা what is this so it's top medical college of top medical college so I went there এতিয়া মই গম পাই আছো যে একচুয়ালি বাবাদাই আৰু পূজ্যপাত অবিন্দাই যিবোৰ গাইডেন্স মোক কৈছিল তো খুশি কৰাৰ কাৰণে যে পঢ়িলোঁ তো মোৰো সেইমতে তেনেকৈ ভাৱে হৈ গ'ল গতিকে তেওঁ খুশি কৰাৰ কাৰণে আমি কিছুমান কৰিব লাগে গতিকে উই হেভ টু এটাচ উইথ এন আইডিয়েল চ' আমি বহুতে কনফিউজ বিকজ দে আৰ ইনক্ৰিজিং নাম্বাৰ অফ চেলেঞ্জেছ অফ ইয়ং চ' হোৱাট টু টেক হোৱাট টু ষ্টাডি এট হোৱাট টাইম চ' আই এম নট গোয়িং টু ব্লেম এনি পেৰেণ্টছ আউট দেয়াৰ চ' আমি কি কৰোঁ আমি দেউতা মাক সোধোঁ কিন্তু at some extent they don't know actually so তেওঁলোকে কয় they are মানে from experiences throughout their life so কিন্তু এটা এক্সটেন্টত তেওঁলোকে আৰু নোৱাৰে গতিকে আমি যদি আইডিয়েলৰ লগত এটাচ হৈ থাকোঁ গতিকে তেওঁ গাইডেন্স যিবোৰ কৰিব এতিয়াতো মেনি য়াংষ্টাৰ্ছ আছে এই ইয়াত তো গতিকে আমি আইডিয়েলৰ লগত থাকিলে সেইটো আমাৰ সুবিধা আমি গড বুলি কৈ থাকোঁ একচুৱেলি পূজাটো একচুৱেলি আমাৰ নিজৰ কাৰণে কৰা হয় আমাৰ নিজৰ কাৰণে কাৰো নহয় আমি ভগৱানক পূজা কৰিছোঁ ন আমাৰ নিজৰ কাৰণে আমাৰ নিজৰ চেল্ফ ডেভেলপমেণ্ট গতিকে তেওঁ কেনেকৈ কৰা হয় চাম বাই এক্সাৰচাইজিং অফ হিজ holy name like meditation so meditation can change your life so আৰু এটা এক্সপিৰিয়েঞ্চ কওঁ অলপ সময় লৈছোঁ আৰু এটা এক্সপিৰিয়েঞ্চ কওঁ one of my friend he was doing MTech degree so মই তাক কয় তো আমি একেলগে দেগৰ যাম আহি যোৱা তো সি কয় মোৰ দাদা মোৰ একদম 10% একচুৱেলি 300 হ'ব লাগে তো 10 কিবা পাৰ্চেণ্ট কিবা এটা প্ৰজেক্ট কৰি আছে তো সি বহুত কনফিউজ মই এদিন ক'লোঁ 2টা বজাত ৰাতি মই কৈছোঁ তই কাম কৰিবি কালি ৰাতিপুৱা তই ভালকৈ মেডিটেশ্যন কৰিবি সি লাষ্ট 6 মান্থছৰ পৰা সি কামতে লাগিছে অলৰেডি ৰিজাল্ট আহে 10%, 20% চামথিং লাইক ডেট তো সি মোক 11টামান বজাত ফোন কৰিছে উইথ এন আননোন নাম্বাৰ তো আই ৱাজ বিজি ডিউৰিং উইথ মাই VS visiting professor তো আই ৰিচিভ হিজ কল তো হি চাউটেড দাদা চব হৈ গ'ল মই কৈছোঁ কি হ'ল তোৰ কৈছে চব ৰিজাল্ট আহি গ'ল দাদা 280 আহি গৈছে আৰু জাষ্ট মোৰ 1 or 2 days লাগিব মোৰ কমপ্লিটেড তো সি প্ৰজেক্টৰ 6 মান্থৰ আগতে প্ৰজেক্ট অলৰেডি কমপ্লিট কৰি দিছে তো হি ৱাজ ফ্ৰী ডেট টাইম বিফৰ এক্সাম 6 মান্থছ তো তেনেকুৱা কথা মানে আইডিয়েলৰ লগত থাকিলে মই চব য়ংষ্টাৰ্ছে কৈছোঁ ইয়াতে মেক্সিমাম চবে বিটেক এমটেক কৰি আছে তো মই তেওঁলোকক কৈছোঁ এটা আইডিয়েলৰ লগত থাকিলে কি হয় আমাৰ নিজৰ সেলফ ডেভেলপমেন্ট ব্ৰেইন ডেভেলপমেন্ট মাইন্ড ব্ৰেইন এই দুটা বস্তু
একেলগে হ'ব লাগিব আমাৰ সোলে যি বিচাৰিছে ব্ৰেইনো একে যদি এই মানে আমাৰ যদি এই বস্তুটো থাকে দুটাৰ মাজত এটাচমেণ্ট ভাল যদি আমি কৰি ল'ব পাৰোঁ গতিকে আমি ছাকচেছফুল লাইফত তো মোৰ অলপে কৈছোঁ তো এইখিনিকে মই সামৰিছোঁ জয়